মা আহি পালে আপুনি ফোন কৰি দিয়া হয় এখেতে লৈ আহিলেগৈ হয় নহয় মা মোক কেলে ফোন কৰি নিদিলা তুমি মই আনিবকৈ পাৰিলো হয় নহয় আহক আহক পঢ়িলোহি ইয়াতে বাহিৰত যিহে গেলা গৰম তোমাক আৰু কি ফোন কৰি মই আমনি কৰিমনো এই ৰিক্সা এখন পালোঁ তাকে বোলো ভাড়া লৈ পেলাই ঘৰলৈকে লৈ যাওঁচোন আহিলে মোক ঘৰলৈকে থৈ গ'লেহি ইমান গৰম বাহিৰত নোৱাৰিহে ওলাই যাবলৈ কাৰণে বোৱাৰী যোৱাচোন মোৰ কাৰণে ভাল ঠাণ্ডা পানী এগিলাচ লৈ আহা মই ফ্ৰেছ হৈ ৰুমতে বহোগৈ আৰু আমাৰ পোনাকণ ক'লৈ গ'ল পোনাকণক মাতি দিয়াচোন মই বাবাৰ কাৰণে কিবা এটা লৈ আহিছোঁ আকৌ ঠিক আছে মা আপুনি ফ্ৰেছ হৈ লওক ৰুমতে বহক মই আপোনাৰ কাৰণে পানী লৈ আহি আছোঁ ৰহিতটো ঘৰত নাইয়ে চাগে খেলিব ওলাই গৈছে নেকি মই পপিকে মাতি দিয়ক দিয়ক নাই লেঙেৰীজনী মোৰ ৰুমত নপঠাবা আৰু মই তাৰ কাৰণে একো লৈও অহা নাই যেতিয়া পোনাকণ আহিব পোনাকণক মোৰ ওচৰলৈ পঠাই দিবা হ'ব এতিয়া মই যাওঁ মোৰ কাৰণে পানী ৰুমতে পঠাই দিয়া দেখিলা নিজৰ আইতাকজনীও তেনেকৈয়ে কয় আনৰ পৰাতো ছোৱালীজনী মৰম নাপায়েই নিজৰ ঘৰৰ আইতাকজনীতো কমচে কম বুজি পাব লাগিছিলে আইতাকজনীও এনেকৈয়ে নিন্দা কৰে ছোৱালীজনীক লৈ বহুত দুখে লাগি যায় হ'ব মালতী মাজনী কোনোবা মৰম কৰক নকৰক তুমি আৰু মইতো বহুত মৰম কৰোঁ ন একো নাই মায়ে এতিয়া ভাগৰে জিগৰে আহিছে দূৰৰ পৰা যোৱা তুমি মাক পানী গিলাচ দি থৈ আহাগৈ নহ'লে আৰু তোমাকে কথা শুনাব এই গৰমখনত আৰু মই কাজিয়া শুনিব মন নাই যোৱা গা কণ ধুইহে শান্তি পালোঁ কি পতক কৰিলে বাৰু এয়া এই ভাদ মাহত বৰষুণৰ বতৰটোত না বৰষুণ আছে না কি এই ভাদ মাহ শেষ হ'বই হ'ল এইটো কি বৰষুণ নাই মইনো এই গেলা গৰমত ওলাই আহিব লাগে না ল'ৰাটোলৈ মনত পৰি থাকে বোলেহে ওলাই আহিলোঁ এই গৰমখনত কেনেকৈ যে শুম ইমান ভাগৰ লাগি গৈছে ভৰিকেইখনো বিষাইছে অলপ জিৰাওঁ বুলি ভাবিলেও নাই নোৱাৰি এই গেলা গৰমত ফেনৰ বতাহও গাতে নলগা হ'ল কি যে কৰোঁ আইতা কেতিয়া আহি পালাহি মই ইমান সময়ৰ পৰা ৰৈ আছিলোঁ আপুনি ইমান দেৰি কৰিলে আজি আহোঁতে মোৰ পোনাকণ আহিলা আয়ো মোৰ ল'ৰাটো গৰমত খেলি খেলি ইমান কেনেকুৱা হৈ গৈছে ল'ৰাটো বাবা গৰমত ইমান কেলে খেলি থাকিব লাগে ঘৰতে কিবা কিবি গেম খেলি থাকিব লাগে মোবাইল লৈ পেলাই তোমাৰ কাৰণে মই ভিডিঅ' গেম আনিছোঁ শুন তুমি ঘৰতে খেলি থাকিবা দেই বেটা গৰমত ইমান ঘূৰি থাকিব নালাগে নহয় কেনেকুৱা হৈ গৈছে মানুহটো এই ঘৰৰ খেলি থাকিবৰ কাৰণে লগৰীয়া নাপাওঁ যে আইতা সেইকাৰণে মই বাহিৰতে লগৰবিলাকৰ লগত খেলিব যাওঁ পিছে পপি কাৰণে কি আনি দিছা দিয়াচোন চাওঁ মোৰ ভিডিঅ' গেমটো আইতা আপুনি কেতিয়া আহি পালে মইতো ৰুমতে পঢ়ি আছিলোঁ আপুনি মোক মাতাই নাই ইমান সময়ৰ পৰা মই আইতা আহিব ৰৈ আছিলোঁ আপুনি মোক এবাৰো মাতা নাই যে মোৰ কাৰণে কি আনি দিছে আইতা হ'ব এতিয়া দাঁতনিকেইটাই দেখাব নালাগে মই তোৰ কাৰণে কি আনিমনো তোৰ কাৰণে আনিবৰ কাৰণে কি তোৰ চেহেৰাই আছে না ৰঙৰ ফ্ৰাই আছে না ৰূপৰ ফ্ৰাই আছে কাপোৰ এযোৰ নোখোৱাই কি আনি দিম খিলনা আনিবৰ কাৰণে তোৰ যিহে হাত ভৰি কেইখন খিলনা খেলিবলৈ কাৰণে তোৰ হাত ভৰিয়ে ভাল নাই কিহেৰে খেলিবি মই একো আনা নাই আৰু তই মোৰ ওচৰত আহিব নালাগে মই কিমান কম তোক মোৰ ৰুমলৈ নাহিবা বুলি আইতা কি কৈছা তুমি এইবোৰ পপি কেলে এনেকুৱা কথা কৈছানো তুমি হ'ব এতিয়া ইয়াত মোৰ ওচৰত কান্দি থাকিব নালাগে তোৰ কান্দন কাটন মই একো চাব নোৱাৰোঁ তোৰ একো নাখাৰা মই চাব নোৱাৰোঁ তই এতিয়াই মোৰ ওচৰৰ পৰা ওলাই যা মোৰ ৰুমত তই নাহিবি তোৰ এইডাল চেহেৰাক লৈ পেলাই মই য'তেই ওলাই যাওঁ তাতেই মানুহৰ কথা শুনিব লাগে তহঁতৰ ঘৰত যে কি যে এজনী ছোৱালী আছে নাতিটোৰহে পেছত বুজা হ'ব বুলি মই য'তেই যাওঁ মানে তাতেই কথা শুনিব লাগে ওলাই যা তই মোৰ ৰুমৰ পৰা নাহিবি এতিয়া মই তোৰ কাৰণে একো আনা নাই খেলিবৰ কাৰণে তুমি কেলে এনেকুৱা কথা কোৱা তুমি ৰহি দাদাক ইমান মৰম কৰা মোকোতো তোমাৰ মৰম লাগে মোৰোতো আইতা এজনী আছে বুলি মৰম কৰিবা বুলিহে মই আহোঁ ওচৰলৈ তুমি মোক কেলে এনেকুৱা কথা কৈ থাকা আইতা হ'ব মই যাওঁ তুমি মোক এনেও দেখিবই নোৱাৰা সৰুতে মোক তেনেহ'লে কেলে মাৰি নেপেলালা মই কি লেঙেৰা হ'লেওতো মই নিজে কৰি লৈছোঁ নেকি তুমি মোক এনেকৈ কথা কৈ বহুত দুখ দিয়া আইতা হ'ব মই যাওঁ
পুনাকণ তোমাক আনি মই ভিডিঅ' গেম আনিছোঁ নহয়, তুমি নেখেলা নেকি? যোৱা সেই বেগখন লৈ আহাচোন, তাতে আছে তোমাৰ খেলনাটো লৈ পেলাই তুমি যোৱা খেলাগৈ যোৱা। আইতা, তুমি মোক খিলনা আনি দিব নালাগে। তুমি মোৰ খিলনাটোকে পপিক দি দিলেও হ'লে হয়। তুমি পপিক এনেকুৱা কথা কেলৈ ক'ব লাগে? পপি মোৰ ভণ্টি, আপোনাৰ নাতি হয়, আৰু পপিক আপুনি কেলৈ এনেকুৱা কথা কৈ গালি পাৰি থাকা এনি টাইম? পপিক দেখোন মা পাপাই ইমান মৰম কৰে, আপুনি কেলৈ একচেপ্ট কৰি ল'ব নোৱাৰে? পপিয়ে সেইটো তাৰ নিজৰ ভুল নহয় নহয় এনেকুৱা জন্ম হোৱাটো। তাইক যে আপুনি এনি টাইম খং উঠে যেতিয়া আহিলেও মোক মৰম কৰে, মোক নালাগে মৰম কৰিব। তুমি পপিকটো মৰম কৰিব পাৰা ন? অঁ হ'ব বাৰু, আপোনাৰ মনৰ পৰা পপিৰ প্ৰতি মৰম নাই, কিন্তু এনেই ওপৰত হ'লেওতো মৰম দেখাব পাৰা। তাইৰ কি ভুল? তাইতো তোমাৰ মৰম বিচাৰে ন? মই যেনেকুৱা তোমাৰ পৰা মৰম বিচাৰোঁ, তাইও তোমাৰ পৰা মৰম বিচাৰে। তুমিতো তাইক কেলৈ এনেকুৱা কৰি থাকা? আৰু চোৱা আইতা, আপোনাৰ যিমানকেইটা নাতি নাতিনী আছে বা মই হ'লেও, মই যিমানখিনি আজি পঢ়াত চোকা নহয় আৰু যিমানখিনি মই আজি একো কৰিব পৰা নাই, আমাৰ পপিয়ে নোৱাৰিলেও, সি নিজে হাত ভৰি চলাব নোৱাৰিলেও সি চব কৰিব পাৰে, পঢ়াত চোকা। আপুনি কেতিয়াবা সময় ওলাই কেনে অলপ হ'লেও বেকা চকুৰে হ'লেও আপুনি পপি ৰুমত গৈ চাবাগৈ। পপিয়ে কিমান মেডেল আনি থৈ দিছে, কিমান এৱাৰ্ড আনি থৈ দিছে, আপুনি সেইবোৰতো চাবলৈ নোৱাৰে। পপি কি তাৰ হাত ভৰিবোৰ বেয়া হ'ল বুলি সকলোৱে এনেকৈ নিন্দা কৰি থাকিব লাগে নেকি? পপিতো এখন ঘৰৰে ছোৱালী, সিটো অনাথ নহয়, তাকতো ক'ৰ পৰা বুটলি অনা নাই ন? আপুনি যে এনেকৈ কথা কৈ থাকা। পুনাকণ তুমি কি কথা কৈছা হা? এইবোৰ কি কথা কৈছা? তোমাক কি আমি এইবিলাকে সংস্কাৰ দিছোঁ নেকি? তুমি সেই ডাঙৰৰ লগত যে কেনেকৈ তৰ্ক কৰি আছা, মোৰ লগত তৰ্ক কৰিব আহিছা, সেই লেঙেৰী ভনীয়াৰক জানানে? সেইজনী কেতিয়াবা বিয়া দিব পাৰিব নে কি না? তুমি তাৰ কাৰণে যে মোৰ লগত তৰ্ক কৰিছা? গোটেই জীৱন তুমিয়ে চাব লাগিব, তাক তুমিয়ে খুৱাব লাগিব, উৰাব পিন্ধাব লাগিব। আজি বহুত তুমি একো বুজি নোপোৱা কাৰণে তুমি মোৰ লগত তৰ্ক কৰিব আহিছা। মই তোমাক মৰম কৰোঁ, তোমাৰ কথা ভাবোঁ, তোমাৰ ভৱিষ্যতৰ কথা ভাবোঁ। তুমি সেইজনীক বুজা লৈ পেলাই গোটেই জীৱন পোহপাল দি খুৱাবা। বুজি নোপোৱা নেকি হা? সেই লেঙেৰীজনীৰ কাৰণে মই কি আনি দিম কচোন? কি খেলনা আনি দিম? সি কি খেলিব পাৰে? তাৰ হাত ভৰি বেয়া না? চেহেৰাই ভাল আছে, কাপোৰ এযোৰ আনি দিম। চেহেৰাখনকে কোনোবা চাই পচন্দ কৰি কেনে যদি তাক বিয়া দিব পাৰিলোঁ হয়, না তাৰ চেহেৰাৰ ফালে আছে, না ৰূপৰ ফালে আছে, না গুণৰ ফালে আছে, না কি? তুমি খালি ভনীয়াৰ ফালে হয়, বহুত ভনীয়াই মৰম লওঁ। আইতা, মই তোমাৰ লগত কাজিয়া লাগিব অহা নাই। মই তোমাক বহুত ভাল পাওঁ আৰু তুমি মোক বহুত মৰম কৰা, কিন্তু আমাৰ পপিওতো আমাৰ এইখন ঘৰৰে ছোৱালী, সি আপোনাৰে নাতি, মোৰ ভণ্টি হয়, তাইকোতো আপুনি মৰম কৰিব পাৰোঁ। আজিকালি লেঙেৰা হ'লেও মানুহে কিবা এটা হয় কিবা কৰি খাব পাৰে, চৰকাৰে চাকৰি দিয়ে। তুমি খালি তাইক যে এনি টাইম ঠাঠা নিন্দা কৰি থাকা, তাইতো তোমাৰ মৰম পাব বিচাৰে ন আইতা? কেলেনো তুমি এনেকুৱা খং কৰি থাকা তাই? মিছাকে হ'লেওতো মৰম দেখাব পাৰা। তাই এতিয়া কান্দি কান্দি গুচি গ'ল নহয়, তাই দুখ নাপাব নেকি আইতা কোৱাচোন? তাৰ জেগাত যদি মই হ'লো হয় তেনেকৈ, আপুনি মানে মোকো তেনেকৈ কৰিলা হয়। পপি তুমি কান্দিব নালাগে। আইতাই ইমান দূৰৰ পৰা গৰমত আহিছে, ইমান গৰম লাগিছে আৰু তাৰ খং উঠিছে চাগে, সেইকাৰণে খঙতে তোমাক এনেকুৱা কথা কৈ দিলে। তুমি দুখ নকৰিবা আকৌ, আইতাই তোমাক বহুত মৰম কৰে অ'। ৰহি দাদা নিচিনা তোমাকো মৰম কৰে। আইতাৰ চাগে কিবা খং উঠি আছে, সেইকাৰণেহে তোমাক খং কৰিলে। তুমি নাকান্দিবা মাজনী। আইতাই মোক মৰম নকৰে। ৰহি দাদা কিমান মৰম কৰে, মোক হ'লে মৰমেই নকৰে। মোক একো আনি নিদিলে আইতাই, মোক বেয়া পায় আইতাই, মোক মৰমেই নকৰে আইতাই। মোক ইমান গালি পাৰে আইতাই। অ' মা, মই লেঙেৰা কাৰণে আইতাই মোক দেখিব নোৱাৰে, মোক ক'লা কাৰণে আইতাই ভাবে মই তাৰ নাতি নহয়। আপুনি মোক কিয় সৰুতে অনাথ আশ্ৰমত থৈ নাহিলে মা? কিয় তুমি মোক ঘৰত থৈ দিলে মা? মোক এতিয়া কোনোৱে দেখিব নোৱাৰে। আপুনি ইমান ধুনীয়া, মই আপোনাৰ লগত নিমিলোঁ। পাপাহঁত, ৰৈ দাদাহঁত চবেই ধুনীয়া ধুনীয়া, মইহে বেয়া, মইহে লেঙেৰা, মই চাবও ধুনীয়া নহয়, ক'লা। সেইকাৰণে মোক আইতাই দেখিবই নোৱাৰে, মৰম নকৰে। তুমি মোক কিয় লৈ আহিলা আইতাক? মাজনী কি কৈছা তুমি এইবোৰ? আমিতো তোমাক সকলোৱে মৰম কৰোঁ,
পাপাও তোমাক ইমান মৰম কৰে, ময়ো মৰম কৰোঁ, আৰু আইতাও তোমাক মৰম কৰে। আইতাই এনেই ওপৰতহে খং কৰে, আইতাই এনেই খং দেখায়। তুমি দুখ নকৰিবা, তোমাক চবেই মৰম কৰে। আকৌ তোমাক দেখোন পাপাই ইমান মৰম কৰে। ৰোহিত দাদাও দেখোন কিবা এটা আনিলে মানে তোমাকে দিয়ে, তোমাকে খেলিবৰ কাৰণে লগ ধৰে। তোমাক দেখোন ইমান মৰম কৰে, আৰুনো তোমাক কিয় মৰম নকৰিব কোৱাচোন? তুমি আমাৰ ইমান মৰম লগা ছোৱালীজনী। কোনেনো কি কয় তোমাক? এই আইতাই এতিয়া এনেই খং উঠাৰ কাৰণে চাগে গালি পাৰিলে। তুমি দুখ নকৰিবা আকৌ মাজনী। নহয় মা, আইতাই মোক অলপো মৰম নকৰে, বেয়া পায় আইতাই মোক। আৰু আইতাই পেহীহঁতৰ ঘৰৰ পৰা গৈ আহিলে মোক একো আনি নিদিয়ে, আৰু মোক আহিলেও গালিয়ে পাৰি থাকে মা। মই আইতাৰ ওচৰত নাযাওঁ আৰু আজিৰ পৰা। আইতাৰ ওচৰত মই কেতিয়াও নাযাওঁ। মোক নামাতিবা, মোক বহুত ভয় লাগে আইতাক। আইতাই মোক খালি গালিয়ে পাৰি থাকে। ৰ'বাচোন ৰ'বা, তুমি নাকান্দিবা, আগতে চকু পানীখিনি মুচি লোৱা। তুমি কান্দি থাকিলে মোৰো দুখ লাগি যায় মাজনী, মোৰোহে কান্দিব ওলাই যায়। তুমি নাকান্দিবা, তুমি মোৰ ইমান মৰম লগা ছোৱালীজনী। এনেকুৱা কান্দি থাকিলে ভাল লাগে নেকি? তুমি ইমান সাহসী, তোমাৰ নিচিনা ছোৱালী এজনী পাবৰ কাৰণে আমাৰ ভাগ্য লাগিব। আইতাই সেয়া বুজি নাপায়, আৰু আইতাও মৰম কৰে তোমাক, এনেই ওপৰত খং দেখায়। তুমি আগতে চকু পানীখিনি মুচি লোৱাচোন। মা, মোক আইতাই সঁচাকৈ এনেই খং কৰে না মা? মোক আইতাই মানে মৰম কৰে, মনে মনে মৰম কৰে ন মা? হয়তো মাজনী, আইতাই তোমাক বহুত মৰম কৰে, খালি তোমাক দেখাবহে নোৱাৰে। তোমাক মই আজি এটা কথা কওঁ শুনা। আমি কেতিয়াবা চকুৰে দেখা কথাও মিছা হ'ব পাৰে, বা কাণেৰে শুনা কথাও মিছা হ'ব পাৰে। যিবোৰ যে আমি কাণেৰে শুনো, চকুৰে দেখোঁ, সেয়াই সঁচা হ'ব, সেয়া নহয়। ঠিক সেইদৰে আইতাই তোমাক ওপৰতে খং দেখায়। হয়তো তাৰ মনৰ পৰা তোমাক বহুত মৰম কৰে ৰোহিত দাদাৰ সমানে। কেতিয়াবা মানুহৰ খং বহুত বেছি হৈ যায়, আৰু খঙৰ ডাৱৰটো ইমানেই বাঢ়ি যায় যে আমাৰ মৰমৰ ৰশ্মিকো অন্ধকাৰ কৰি পেলায়, আৰু আমাৰ ওচৰত কোন আছে কোন নাই সেয়া আমি দেখিয়ে নোপোৱা হৈ যাওঁ। কিন্তু সেই খঙৰ ডাৱৰ যদিও ৰশ্মিক অন্ধকাৰ কৰে, সেইবুলি আমাৰ ৰাতিটো নহয় না। খঙৰ ডাৱৰটো এদিন নহয় এদিন শেষ হৈ যাব, আৰু আমাৰ মৰমৰ ৰশ্মি সদায় পোহৰ কৰি তুলিব। সেয়ে যেতিয়া তুমি এদিন পঢ়ি লিখি ডাঙৰ হ'বা, নিজে নিজৰ সংস্থাপন কৰিব পাৰিবা, আৰু তুমি সকলোৰে প্ৰেৰণা হৈ ৰ'বা, সেইদিনাখন চাবা আইতায়ে চবতকৈ আগত তোমাক মৰম কৰিব, আৰু ক'ব এইজনী মোৰ নাতিনী, আৰু এয়া আমাৰ পপী। আমাৰ পপী আমাৰ ঘৰত জন্ম হৈ আমি বহুত ভাগ্যৱান হ'লোঁ, আৰু আমাৰ পপী আমাৰ সকলোৰে মৰমৰ। সেই দিনটো চাবা তোমাক কিমান ভাল লাগিব। মা, মই ভালকৈ পঢ়িম লিখিম আৰু এদিন ডাঙৰ মানুহ হ'ম। চাবা, তেতিয়া তোমালোকৰ নাম উজ্জ্বল কৰিম মই। আৰু তেতিয়া আইতাই মোক মৰম কৰিব ন মা? গালি নাপাৰিব ন মা আইতাই? আকৌ মাজনী, সেইদিনাখন চাবা তোমাক বহুত মৰম কৰিব আইতাই। দিয়া, পাপাই এতিয়া বজাৰলৈ গৈছে। কাইলৈ বিশ্বকৰ্মা পূজা নহয়, পাপাই কিবা বজাৰ কৰিব গৈছে। কাইলৈ আমি ঘৰতে পূজা পাতিম ন?